हेलो बंधु बान्धवসকল आशा करूँ সকলো নিশ্চয় ভালে আছে বহুদিন মই ইউটিউবত ভিডিঅ' বনোৱা নাই বিভিন্ন ব্যস্ততাৰ কাৰণে বনোৱা নাই কিন্তু আজি ভাবিছো এটা ব্লগ বনাও কাৰণ আজি মই প্ৰথমবাৰৰ বাবে ধুবুৰীলৈ গৈ আছো ধুবুৰী প্ৰথমবাৰৰ বাবে গোৱালপাৰাৰ পৰা এতিয়া গৈ আছো গতিকে ধুবুৰীতনো কি আছে সেয়া ময়ো চাম আৰু লগতে আহক আপোনালোকেও চাব গতিকে বলক মোৰ লগত ধুবুৰীলৈ মোৰ লগত আছে সংগীতা তাই আগিয়াত থাকে নগাঁৱৰ ছোৱালী মানে আমি এনেকে চিনাকি হোৱা আৰু মোৰ লগত আছে মা আৰু আমাৰ বিখ্যাত মিলন দা প্ৰায়ভাগ গাড়ী ইয়াতে ৰয় মানে গুৱাহাটীৰ পৰা আহি ইয়াতে চব বৰপেটা ধুবুৰী বঙাইগাঁও চবৰে গাড়ী ইয়াতে পায় বিখ্যাত সোণমাৰী আৰু ময়ো প্ৰায়ে ইয়াতে উঠো গুৱাহাটীৰ কাৰণে যেতিয়া গুৱাহাটী যাওঁ কি বুলি কয় কুমটি কুমৰি এইখন হৈছে কুমৰি বিল এইফালে চব পাহাৰ আৰু সোঁফালে নৰনাৰায়ণ সেতু ৰিণিকি আহি আছে ৰিণিকি পাহাৰ বিল নদী চব কম্বিনেশ্যন ধুনীয়া এইখন বিখ্যাত নৰনাৰায়ণ সেতু তৃতীয়খন দলং অসমৰ তৃতীয়খন দলং আছিলে নৰনাৰায়ণ সেতু এয়া দুখন জিলা সংলগ্ন কৰিছে গোৱালপাৰা আৰু বঙাইগাঁও এয়া চাই যাওক নৰনাৰায়ণ সেতু পাৰ হৈ আমি এটা বঙাইগাঁৱত সোমালো যিহেতু নৰনাৰায়ণ সেতুৱে গোৱালপাৰা আৰু বঙাইগাঁও দুখন জিলা সংলগ্ন কৰিছে এয়া দেখিছে আমি বঙাইগাঁৱত আছো এতিয়া যোগীঘোপাত আছো যোগীঘোপা আমি আগতে পঢ়িছিলো কাগজ কলৰ কাৰণে বিখ্যাত কিন্তু বৰ্তমান সময়ত এই মিলন দাই কৈছে কাগজ কলটো বন্ধ হৈ আছে চ' চেড নাই নহ'লে কাগজ কলটো এটা চাই গলোহেঁতেন কি খগৰপুৰ এয়া খগৰপুৰ বৰ ধুনীয়া একদম দুইফালে একদম পাহাৰ গছ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চাওক খগৰপুৰ নামনি অসম মই ভাবিছিলো উজনিখনে ধুনীয়া নেকি কিন্তু নামনিখনো ধুনীয়া আজি ৰেকৰ্ড ভংগ কৰি দিছে প্ৰথমবাৰ আহিছো যে সঁচাকে ধুনীয়া দেই কাজিৰঙাতকৈ ধুনীয়া দেখোন ক'ব নাপায় আৰু কৈছো আৰু মানে খাবলৈ সোমাইছো খানা এই জেগাডোখৰ কি আছিলে আৰু খানা খাবলৈ ইমান ধুনীয়া জেগাত সোমাইছো ভিউ চবফালে পাহাৰ চাহাৰ আছে কি ধুনীয়া এতিয়া আমি মৰিটামাৰিত আছো মৰিটামাৰিত এতিয়া আমি মানে হেৰি খাম কি খাম শুকান ৰুটি What a view! Yama. Kiwi tarka, আমি খাবলৈ লৈছো এই কথা পাতি না সো আমি খাই লওঁ শুকান ৰুটি আৰু tarka চাহ খাই আছো আৰু চাইডতে লগাই আছে গৌৰী পুৰীয়া ছোৱালী দেখিলো হাতী মাৰিবলৈ চৰি হাতী খেদিব মানে বেকগ্ৰাউণ্ডত বতাহ লগতে মানে ধুনীয়া ধুনীয়া গান খুব ভাল লাগিছে সেইটো কাৰণে খালি হাতী মাৰিবলৈ নহয় দেই হাতী খেদিবলৈ আই এম চৰি আৰু লাল চাহ এয়া শুনক হাতী খেদিবলৈ টো সুৰংগ মানে ট্ৰেইনবোৰ যে যায় এতিয়া সুৰংগ কিমান ডাঙৰ সুৰংগ মিলন দা 1 কিলোমিটাৰমান পুৰা এন্ধাৰ হৈ থাকে চাগে সুৰংগত মই জাৰ্ণিটো এক্সপিৰিয়েঞ্চ কৰিছো শিলচৰ যেতিয়া গৈছো 35টা সুৰংগ পাৰ হৈছো 35 মূল্যৱান গছ কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য এইখিনিতে ৰৈ একদম দৌৰিবলৈহে মন গৈছে ৰাস্তাটোৰ মাজে মাজে ফটো কি ধুনীয়া ফটোটো মজা DSLR লাগে খালি এয়া আমি শ্ৰী শ্ৰী মহামায়া স্থান ঘাটৰ মন্দিৰলৈ আহি আছো এয়া আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন
প্ৰথম আমি ইয়াতে সোমাম এতিয়া এয়া আমি মহামায়া মন্দিৰলৈ যাওঁ নামিছো আৰু গাড়ীৰ পৰা নামিছো আৰু দেই আহি গলো লম এয়া মন্দিৰ যাবৰ কাৰণে চাকি লৈছো এই বাইদেউৰ ওচৰত আমি দোকানী আহিব আৰু ভাল লাগিলে আমি একদম গোলাঘাটৰ পৰা আহিছো মানে গোৱালপাৰাত থাকো কিন্তু মোৰ ঘৰ গোলাঘাট বহুত দূৰৰ পৰা আহিছো ঢেৰ কিবা কিবি দি দিলে কিবা দেখাই দিছো মায়েও ল'ব লগা হ'ল এইফালে ময়ো ল'ব লগা হ'ল আহক যাওঁ দিয়া মহামায়া দোকানখন দেখাই দিয়ক এইটো আমাৰ দোকান হয় নিজৰ সামগ্ৰীখিনি গোটাইখিনি পোৱা যায় ফটক চটক কিবা মণি মাল চাল লাগিলে পাব চব পাই ইয়াতে ঠিকে আছে মহামায়া স্নানঘাট মন্দিৰ দেই আৰু এভাগী মন্দিৰ আছে বোলে এতিয়াতো স্নানঘাট মন্দিৰ বুলি কয় তালৈ আমি গোটেই পৰ্যটন আহি আছো মিলন দাই কৈছে চাৰিডাল লৈ লোৱা বোলে ওপৰত বান্দৰ আছে গতিকে চাই লৈ আহি আছো কি ভাইজান বান্দৰকেইটাক কৈছো বজৰংগীয়ে আমাৰ বজৰংগী ভাইজান একো নকৰে কোনে চালে হ'ল এয়া আমি গৈ আছো মহামায়া মন্দিৰলৈ মন্দিৰ ভিতৰ পৰা আহি লওঁ এয়া দুৰ্গা দেৱী দুৰ্গা নহয় কালি জোতালৈ এয়া আমি গুহাৰ নিচিনা এটা পৰিৱেশৰ মাজত সোমাই গৈছো দেখিছে ইয়াৰ মাজতে এয়া মন্দিৰ আহি গলো এয়া আমি মন্দিৰ আহি গলো মন্দিৰত মানে সেৱা কৰি আহি আমাৰ কমাৰ বন্ধাৰে মানে গোলাঘাটৰ কমাৰ বন্ধাৰ ভাইটি এটাক পাই গলো ভাস্কৰ তুলিকা মোৰ বেষ্ট ফ্ৰেণ্ড তুলিকাৰ ভাইটি ই ইয়াতে এতিয়া ধুবুৰীত চাকৰি কৰি আছে কি চাকৰি কৰি আছা অসম পুলিচত কৰি আছে খুব ভাল লাগিলে ঘপককে লগ পাই গলো একদম বিদেশত আপোন মানুহৰ নিচিনা লাগি গ'ল ডাঙৰ মূৰ্তি এটা আৰু সৌফালে নাক বহুত ডাঙৰকে আছে হেৰি হাব মানে নাক ভাল লাগিলে ইয়াতে এয়া আমি মহামায়াৰ এতিয়া মেইন মন্দিৰলৈ আহিছো আমি এতিয়া যি চাই আহিলো সেয়া আছিলে স্নানঘাট মহামায়াৰ এয়া মেইন মন্দিৰটো গতিকে বলক মোৰ কাৰণে মোৰ লগত মহামায়া মন্দিৰলৈ এয়া দেখিছে মহামায়া মন্দিৰলৈ যাবলৈ ভক্তপ্ৰাণ ৰাইজৰ কিমান ভিৰ মহামায়া মন্দিৰৰ সন্মুখত আছো মা গতিকে আমি এতিয়া ইয়াতে সোমাই যাম এয়া বান্দৰৰ কাৰণে বিখ্যাত হাই বজৰংগী এয়া দেখিছে মানুহৰ সমাগম কিমান বেছি এয়া মহামায়া মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ ভিৰ আপোনালোকে দেখিবলৈ পাইছে এয়া চাওক গুৱাহাটীত যেনেকৈ কামাখ্যা মন্দিৰ এইদৰে ধুবুৰীত মহামায়া মন্দিৰ বিখ্যাত অসমৰ বিভিন্ন স্থানৰ পৰা ইয়ালৈ ভক্তপ্ৰাণ ৰাইজ আহে মোৰ সৌভাগ্য হ'ল ইয়ালৈ অহা এয়া চাওক দীঘলীয়া ভক্তপ্ৰাণ ৰাইজ এতিয়া মই ভাল লাগিছে চব মূৰত জয়মাতা কি হেৰি লগাই চিম্বল লগাই খুব ভাল লাগিছে মোৰো মন আছিলে কিন্তু উপায় নাই কাৰণ আমি আৰু ফুৰিব লাগিব মন্দিৰলৈ যাব নোৱাৰো কাৰণ আমাৰ আৰু বহুত প্লেনিং আছে আমাৰ গুৰুদ্বাৰ যাবলৈ আছে লগতে ধুবুনীঘাট যাবলৈ আছে গতিকে এদিনতে সম্ভৱ নহয় আৰু ইয়াত যদি দৰ্শন পাবলৈ মন আছে তেতিয়াহ'লে ইয়াত থাকি ল'ব লাগিব ৰাতিপুৱা আহিব লাগিব ইয়াত মানুহৰ ভিৰ সাংঘাতিক মানুহ ভাল লাগিলে মন্দিৰ চালো এতিয়া আমি বৰ্তমান যাম গৌৰীপুৰ কি কাৰণে বিখ্যাত সকলোৱে জানে ষষ্ঠীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মস্থান গৌৰীপুৰ গতিকে বলক মোৰ লগত গৌৰীপুৰলৈ সোৱাদ ল'ব লাগে ন আমি এতিয়া মন্দিৰৰ সোৱাদ ল'লো এতিয়া মছজিদৰ সোৱাদ লওঁ এতিয়া আমি আহি আছো পাণবাৰী মছজিদলৈ চ' বলক মোৰ লগত এতিয়া মছজিদলৈ আজি একেৰাহে মন্দিৰতো এণ্ড মছজিদতো মানে মোৰ খিৰিকীৰে মোৰ পৃথিৱী
বহুত পুৰণা বুলি শুনিছোঁ এই মছজিদটো, মানে এই মছজিদভাগ বহুত পুৰণা। চাওক গান এটা মনত পৰিছে প্ৰস্তুতিবাৰ। মোৰ খিৰিকীৰে দেখা নাযায় মন্দিৰ মছজিদ, চিনাও নাযায় পূজাও নাযায় ৰাম নে ৰহিম। গতিকে মন্দিৰ মছজিদ মই সকলোকে সমানে সন্মান কৰোঁ, যিহেতু ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আমি সকলোৱে জানো, আৰু আমি সকলো ধৰ্মকে কি কৰিব লাগে, সমান চকুৰে চাব লাগে, সমানে সন্মান কৰিব লাগে, ভক্তিও কৰিব লাগে। ত' এতিয়া মছজিদ আহিছোঁ, চাওঁচোন মছজিদত কি কি আছে আহক। পাণবাৰী মছজিদত চালোঁ এতিয়া আমি। মন্দিৰটোৰ বিশেষত্ব কি বিশেষকে? বহুত পুৰণা, পাণবাৰী ৰাঙামাটি নবাবী মছজিদ বহুত পুৰণা, আমি নগাঁও 700 বছৰ পুৰণা মছজিদ হয়। 700 বছৰ পুৰণা মছজিদ পাণবাৰী। খুব ভাল লাগিলে ইয়াতে চাই পেলানি। ইয়াৰ ৰং দি আছে নতুনকৈ, মানে অকণমান ভাল কৰি আছে। গতিকে ইয়াতে চালোঁ আমি। ধুবুৰী আহি চব ধুবুৰী আহি মন্দিৰ মছজিদ চব দৰ্শন কৰি দিছোঁ। গতিকে ভাল লাগিলে। আপোনালোক যদি আহে ইয়াত আহিব, ৰাস্তাৰ কাষতে আছে মছজিদ ভাগ। আৰু মানে যিসকল দায়িত্বত আছে তেওঁলোকে খুবেই ভাল ব্যৱহাৰ কৰিলে, সেইটো কাৰণে বেছি ভাল লাগিলে। ক'ৰ পৰা আহিছোঁ সুধিছে, গোলাঘাট বুলি শুনি তেওঁলোকে আচৰিত হৈছে। এয়া চাওক ধুনীয়াকৈ পাৰ্কৰ নিচিনাকৈ চৌপাশটো তেওঁলোকে ধুনীয়াকৈ ৰাখিছে। গতিকে ভাল লাগিছে, এটা সুন্দৰ বতাহ মাৰি আছে। পাৰিব খুজিছে ইয়াত, বোলে ভগৱানে পালে হ'ল, ভগৱানেই পাব, চব একে ভগৱান, মছজিদ হওক মন্দিৰ হওক। গতিকে তেখেতে ইয়াতে পইচা দিব গৈছে। এটা ভাল লগা দৃশ্য। এয়া চাওক চব একেই, এয়াই চিন। তেওঁলোকৰ কাৰণে আল্লাহ, আমাৰ কাৰণে ভগৱান, একেটাই কথা। এয়া ইয়াকে কয় মিলন, হিন্দু মুছলমানৰ মিলন স্থান। তেখেতৰ নামো সেইটো কাৰণে মিলন। এই কথাব লাগিব, আপোনাৰ নাম সেইটো কাৰণে মিলন দা। মিলন মানে হিন্দু মুছলমান চব ধৰ্মৰ মিলন, মন্দিৰ মছজিদ। সেইটো কাৰণে আজি এবাৰ মন্দিৰ মছজিদ ঘূৰাই দিছে ন। মা কিবা এটা কওক। ভাল লাগিছে। এয়া আমি গৌৰীপুৰ পালোহি। গৌৰীপুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ। এয়াই গৌৰীপুৰ। কি মাতিয়া বা ক'তে গৈছো আমি? এতিয়া আমি ষষ্ঠীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰলৈ গৈ আছো। আমাক মানে নিমন্ত্ৰণ জনাইছে। এয়া দেখিছে বৰ ধুনীয়া লাগিছে ৰাস্তাটো। এয়া দেখিছে এইটো ন? হয় প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰলৈ এয়া আমি গৈ আছো। তেওঁৰ বাসস্থান, য'ত তেওঁ বাস কৰিছিলে, সেইটো ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে। গতিকে দেখি খুব ভাল লাগিছে। বহুত পুৰণা ঘৰ, দেখাই দিওঁ আপোনালোকক। ঘৰটো এনেকৈ সংৰক্ষণ কৰি ৰাখিছে যদিও আৰু অলপ ভালকৈ মেৰামতি কৰোঁ বুলিয়ে কৰিব পাৰি, যিহেতু পুৰণা ঘৰ। মোৰ ডিজাইনটো খুব ভাল লাগিছে, কিন্তু থাকি চাগে খুব ভাল লাগিছিলে। আৰাম কি আহাৰ ভাল কৰিয়া বাজাউৰে দুটাৰা কমলা চুন্দৰী নাচে ৰে। ভাল কৰিয়া বাজাউৰে দুটাৰা কমলা চুন্দৰী নাচে ৰে। এইটোৱেই সেইটো কমলা চুন্দৰী নাচেৰে প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰ। বিশ্ববীৰ চিলাৰায়ৰ পুতেক ৰঘুদেৱ নাৰায়ণ দেৱৰ বৰটোপ এইটো। এটা বৰটোপ আছে এইখিতে, বৰটোপ এটাও এইখিতে থৈ দিছে। ৱেলকাম টু ধুবুৰী। ৱেলকাম টু ধুবুৰী লিখা নাই, লিখিব চাগে ভাবিছো। আৰু কৃষ্ণচূড়া গছৰ মাজে মাজে এয়া আমি ধুবুৰীলৈ যাত্ৰা কৰি আছো। ভাল লাগিছে। ধুবুৰী টাউন, সোণাৰু আৰু কৃষ্ণচূড়া চাইডে চাইডে এয়া দেখিছে, খুব ধুনীয়া লাগিছে। গৈ আছো আমি এতিয়া ধুবুৰী টাউনলৈ। এইখন চাওক ধুবুৰী টাউনখন। আহি আছো ধুবুৰী টাউনৰ মাজে মাজে। আজি চানডে কাৰণে বন্ধ হ'বলা ন? চানডে কাৰণে বন্ধ। ইয়াৰ ৰাস্তা ঘাট এয়া এনেকুৱা। ধুবুৰী টাউনৰ গলিয়ে গলিয়ে আমি গৈছো। ৰেইনব' আৰু নটৰাজ হোটেল বিচাৰি, মানে খাবৰ কাৰণে। গোটেই আজি চব বন্ধ।
ক'ত কি খাম আজি দেওবাৰ কাৰণে মানে টাউনত ভৰি দিলোঁ আৰু মানে কেলে খাবলৈ আহিছোঁ আজি দেওবাৰ কাৰণে গোটেইবোৰ বন্ধ হৈ আছে মানে তাকে সুদৰ্শন দায়ে ক'লে এই বন্ধু ইয়াতে চাকৰি কৰে ৰেইনবো ধাবাৰ কথা ক'লে আৰু নটৰাজ গতিকে আহিছোঁ খোলানে বন্ধ নাজানো চাবলৈ আহিছোঁ আৰু খোলা হ'লে হয় খুব ভোক লাগিছে খোলা আছে থেংকছ গড গতিকে এয়া ধুবুৰী টাউনত আমি ঘূৰি ফুৰিছোঁ এয়া আমি এতিয়া ভাত খাই আহি আছো নেতাই ধুবুনী ঘাটলে ধুবুৰীৰ আটাইতকৈ বিখ্যাত স্থান নেতাই ধুবুনী ঘাট আৰু এই ধুবুনী ঘাটৰ পৰাই ধুবুৰীৰ নামটো ধুবুৰী হৈছিল মই জনাত আৰু আমি যিটো সতী বেউলাৰ কাহিনী জানো বেউলা লক্ষীন্দৰৰ যিটো বেউলাই লক্ষীন্দৰক জীয়াই তুলিবৰ কাৰণে যিটো ঘাটত আহি পেলানি ৰৈছিল আৰু প্ৰাৰ্থনা কৰিছিল সেই ঘাটটোৱে হৈছে এইটো নেতাই ধুবুনী ঘাট গতিকে ঐতিহাসিক বহুত লোকবিশ্বাস জড়িত হৈ আছে এই ঘাটটোৰ লগত গতিকে আজি তাকে চাবলৈ আহিছোঁ খুব নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে এই ঘাটটো আজি মই নিজ চকুৰে চাবলৈ পাম গতিকে আহকচোন মোৰ লগত নেতাই ধুবুনী ঘাটলৈ দেখিছে নেতাই ধুবুনী ঘাট ধুবুৰী আটাইতকৈ বিখ্যাত যিটো ঘাট আহি ইয়াৰ বেউলা লক্ষীন্দৰৰ এটা সুন্দৰ হেৰি আছে মূৰ্তি আছে বলক এতিয়া মোৰ লগত নেতাই ধুবুনী ঘাটলৈ এয়া চাওক এয়া যিটো বেউলা আৰু লক্ষীন্দৰ যিটো ভূঁইত আনিছিলে এনেকৈ লক্ষীন্দৰক সতী বেউলাই এয়া নেতাই ধুবুনী যিগৰাকীয়ে নিজৰ পুত্ৰক মন্ত্ৰৰ যোগেদি মৰাৰ পৰা জীয়াই তুলিছিলে তেনেকুৱা এটা কাহিনী আছে আৰু বেউলাই কি কৰিছিলে এখেতক মানে প্ৰাৰ্থনা কৰিছিলে লক্ষীন্দৰক জীয়াই তুলিবৰ কাৰণে আৰু এই ঘাটটোৰ পৰাই আৰম্ভ হৈছিলে যিটো আমি মনসা পূজা বুলি কওঁ মনসা পূজাৰ কাৰণে সদাগৰজনৰ নাম কি আছিলে আমাৰ চান সদাগৰে যিহেতু মনসা পূজা নকৰে গতিকে চান সদাগৰে তেতিয়া কি কৈছিলে মনসা পূজা কৰিবৰ কাৰণে দেৱীয়ে কৈছিলে তেতিয়াহে তেওঁ লক্ষীন্দৰক জীয়াই তুলিব বুলি মই বেছি ভালকৈ নাজানো কাহিনীটো অকণমান জানো যিকণ জানো আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ যদি কিবা ভুল হৈছে তেতিয়া মোক ক্ষমা কৰি দিব এয়া এইখিনিতে থাকোঁতে মোৰ ঘপককৈ মনত পৰিছে মানে যিহেতু সতী বেউলা মূৰ্তিৰ ওচৰত আছোঁ এইবাৰ যিহেতু আৱাহন থিয়েটাৰে এখন নাটক লৈছে নামটো সতী বেউলা গতিকে সম্পূৰ্ণ সতী বেউলাৰ কাহিনীটো আপোনালোকে এবাৰ 2023-2024 বৰ্ষৰ নাট্যবৰ্ষত দেখিবলৈ পাব আৱাহন থিয়েটাৰত গতিকে সতী বেউলা কাহিনীটো যদি আপোনালোকে ভালদৰে জানিব বিচাৰিছে নাটকখন চাব ময়ো ভালকৈ কাহিনীটো নাজানো অকণমানহে জানো গতিকে নাটকখন চাবলৈ ময়ো খুবেই বেছি এক্সাইটেড হৈ আছোঁ এয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ নেতাই ধুবুনী ঘাট খুব সুন্দৰ বতাহ বলি আছে মানুহে আহি ইয়াত জিৰণি লৈছে সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিছে খুবেই ভাল লাগিছে পৰিৱেশটো একদম সুন্দৰ নিৰিবিলি এটা পৰিৱেশ আমাৰ মা অকণমান শুনিছে চিলাৰাই এটা ধুনীয়া প্ৰতিমূৰ্তি এওঁলোকে থৈ দিছে বিশ্বাস হোৱা নাই যে এয়া ধুবুৰীৰ ৰাস্তাত নেতাই ধুবুনী ঘাটৰ পাৰে পাৰে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে খোজকাঢ়ি আছো বহুত দিনৰ হেঁপাহ আছিল অসমৰ য'ত শেষ ধুবুৰীতেতো শেষ হয় বা ধুবুৰীৰ পৰা আৰম্ভণি হয় অসমখন আৰু উজনিৰ পৰা আহিলে ধুবুৰীখনত অসমখন শেষ হয় গতিকে অসমৰ শেষ প্ৰান্তত এয়া খোজকাঢ়ি আছো এটা খুবেই সুন্দৰ অভিজ্ঞতা বুলি ক'ব লাগিব এটা ভাল লগা অভিজ্ঞতা বৰ্তমান ধুবুৰীত এনেকৈ মুক্ত মনেৰে মা মই সংগীতা আৰু মিলনতা ক'ত গ'ল জানো আমি এনেকৈ খোজকাঢ়ি আছো নেতাই ধুবুনী ঘাট চালো এতিয়া আমি যাম গুৰুদ্বাৰলৈ অসমৰ আটাইতকৈ ডাঙৰ গুৰুদ্বাৰ হৈছে ধুবুৰীত আছে তালৈ যাম এতিয়া ইয়াৰ পৰা বেছি দূৰ নহয় ইয়াতকে ডাঙৰ গুৰুদ্বাৰ নাই গতিকে হেৰি বাদ দি গল্ডেন টেম্পল বাদ দি কিন্তু গুৰুদ্বাৰ মানে কিবা বুজি নাপাওঁ কি বস্তুটো হৈছে শিখ ধৰ্মাৱলী যিখিনি মানুহ মানুহখিনি শিখ ধৰ্মাৱলম্বী মানুহৰ যেনেকে আমাৰ কাৰণে নামঘৰ মন্দিৰ মছজিদ শিখ ধৰ্মাৱলী মানুহৰ ধৰ্মস্থান হয় গুৰুদ্বাৰ এইটো বহুত ঠাণ্ডা আৰু পবিত্ৰ জেগা শিখ ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ স্থান হৈছে গুৰুদ্বাৰ গতিকে বলক আমাৰ লগত গুৰুদ্বাৰলৈ আজি চব একাকাৰ কৰি দিছো মন্দিৰ মছজিদ গুৰুদ্বাৰ চব এয়া যে দেখিছে এয়া এইটো গুৰুদ্বাৰৰ মেইন প্ৰৱেশদ্বাৰ হয় কিন্তু এইফালে কিবা মেৰামতি কৰি আছে নতুনকৈ আগফালে কিবা এডোখৰ বনাই আছে সেইটো কাৰণে মুখ্য প্ৰৱেশদ্বাৰটো বন্ধ হৈ আছে আমি এতিয়া মানে বেলেগ এফালে যাম এইফালে যাব লাগিব যিহেতু এইটো চাইড বন্ধ হৈ আছে
এটা নিয়ম আছে, মূৰত কিবা এখন কাপোৰে মেৰিয়াই ল'ব লাগে। গতিকে আমাক কাপোৰ দিলে গেৰুৱা ৰঙৰ মূৰত মাৰি ল'বৰ কাৰণে। গতিকে আমি মা, মই আৰু সংগীতা আমি তিনিগৰাকীয়ে মূৰত এয়া পাগুৰি মাৰি পেলানি এয়া যাত্ৰা আৰম্ভ কৰিছোঁ গুৰুদ্বাৰলৈ। গতিকে ব'লক আমাৰ লগত। গুৰুদ্বাৰৰ ভিতৰৰ পৰা আহিলোঁ, যিহেতু মানে মেৰামতি কৰি আছে কাৰণে গোটেই গুৰুদ্বাৰৰ পৰিৱেশটো দেখাব পৰা নাই। নতুনকৈ ধুনীয়াকৈ সুন্দৰকৈ বনাই আছে। এবছৰৰ পাছত আহিলে মানে ইয়াৰ সৌন্দৰ্যটো আৰু ধুনীয়াকৈ চাব পাৰিব। এয়া ওপৰলৈ আহি আছোঁ, কিবা আছে বুলি কৈছে, কি আছে নাজানো, চাবৰ বাবে আহি আছোঁ। গতিকে খুব ভাল লাগিলে। প্ৰথমবাৰ গুৰুদ্বাৰ দেখিলোঁ, ভিতৰতো দেখিলোঁ। তাতে আমি ধুবুৰী গুৰুদ্বাৰৰ চমু ইতিহাসটো ইয়াতে আছে গোটেইটো। মই ফটো মাৰি লৈছোঁ, দিবগৈ লাগিব কিহৰ কাৰণে বিখ্যাত, কি কথা। আৰু ইয়াতে কিমান সুন্দৰ আৰ্কিটেক্সাৰটো, কিমান বহুত বছৰ পুৰণি হয় আৰু কিমান সুন্দৰ হয় চাওক। এইফালে কিমান বনাই আছে, বনোৱাৰ পিছত আৰু সুন্দৰ লাগিব। সেইখন মুখ্য প্ৰৱেশদ্বাৰ আছিলে। ইয়াতে ফটো ল'ব পাৰি, ফটো দুটামান লৈ লওঁ। অসমৰ ভিতৰতে নহয় বোলে, সমগ্ৰ নৰ্থ ইষ্টৰ ভিতৰতে আটাইতকৈ ডাঙৰ গুৰুদ্বাৰ বুলি ক'লে ভিতৰত এজনে। আৰু যিকোনো গুৰুদ্বাৰৰ কিবা কাম আৰম্ভণি হ'লে এই গুৰুদ্বাৰটোৰ পৰাই হয় বুলি তেখেতে আমাক জানিব দিলে। গতিকে ফাইনেলি আজি গুৰুদ্বাৰ চালোঁ, মন্দিৰ গ'লোঁ, মছজিদ চালোঁ, সকলো চালোঁ। ধুবুনী ঘাট চালোঁ, প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্মস্থান চালোঁ, সকলো চাই আহি আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ। যিহেতু গোৱালপাৰা যাবগৈ লাগিব আৰু 4 ঘণ্টা ৰাস্তা। গতিকে আমি আমাৰ ভ্ৰমণসূচী এইখিনিতে সমাপ্ত কৰিছোঁ। এতিয়া ৱে টু গোৱালপাৰা। এয়া মানে গৌৰীপুৰতে চাহ খাবলৈ সোমাইছোঁ। এয়া চিনাকি দাদা এজন আছিলে, ইয়াতে টিচাৰ কৰি আছে। কি বুলি কয়, হীৰক নহয়, সুদৰ্শন বৰা। এওঁ মানে যোৰহাটৰ তিতাবৰত আৰু এওঁ ধেমাজি, এখেত লখিমপুৰ। গোটেই মানে আমি আপাৰ আচামৰখিনি ইয়াতে এতিয়া লগ হৈছোঁ ধুবুৰীৰ গৌৰীপুৰত। এতিয়া আমি চবে একেলগে উজনিবোৰে চাহ খাম। মানে নামনি এজনো আছে দেই, এখেত আছে। এখেতক মানে এক্সাইট কৰিছোঁ। এতিয়া আমি চবেই চাহ খাম। ভাল লাগিছে হেৰিটো, সেইকাৰণে ভিডিঅ' কৰিছিলোঁ। বন্ধুসকল, 6 বাজু হৈছে। আমিও গোৱালপাৰা পাওঁ হৈছোহি আৰু এদিনতে বহুতখিনি ফুৰিলোঁ। যাত্ৰা ইমানতে শেষ হৈছে, কিন্তু এদিনত আমি বহুখিনি ফুৰিলোঁ, সেইটো ক'বই লাগিব। আমি 8 বজাত ওলাই গৈছিলোঁ, এয়া 6 বজাত আমি আকৌ গোৱালপাৰা সোমাই দিলোঁ। যিহেতু গোৱালপাৰাৰ পৰা ধুবুৰী 150 নে 160 কিলোমিটাৰমান হয়, কিন্তু আমি ধুনীয়াকৈ চব মেকআপ কৰি পেলি চব চাই আহিছোঁ বুলি ক'ব লাগিব। গতিকে আজি মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।